Hey guys, welcome to back my YouTube channel. আজি যাই আছো আমি এখন গৰু ফাৰ্ম তাতে আপোনালোকে ধুনীয়া বস্তু দেখা পাব আজি দেখাই আছো বলক তে ভিডিওটো আজি আমি যাই আছো এখন গৰু ফাৰ্ম ধুনীয়া ফাৰ্ম বলক আমি যাই আছো বাইকত যাই আছো বহুত হাল্লা মজা লাগিছে বাইকত বৰ হাল্লা সেইকাৰণে মই ভইচ ওভাৰ কৰি দিব লগা হৈছে ইমান হাল্লা ৰাস্তাবোৰ বৰ ধুনীয়া চাফ চিকুণ আমি আহি পামেই আৰু অলপ দূৰ আছে ফাৰ্ম যোৱা নাই ফাৰ্ষ্টত ইয়াতে এঘৰ মানটাত আহিছোঁ তাৰপৰা আমি ফাৰ্মত যাম মোৰ নাকটোৰ কথা ভাবিছে চাগে ইয়াতে সৰু চাই ছাল গৈছে সেইকাৰণে কলা পৰি আছে বলক এতিয়া হা আমি এতিয়া ভিতৰত যাই চাহ এটা খাওঁ তেতিয়ালৈকে আপোনালোকে মোৰ পকেটত লৈ যাব হৈ গ'ল আমি এতিয়া যাওঁ য'ত যাই আছোঁ তাতে মানে এনেকা মানে খালি গৰু গৰু আৰু গৰুত বাহিৰে তাতে একোৱে নেদেখিব এই গাইজ আমি আহি পাই গ'লোঁ এই ফাৰ্মখন এই যে মই কৈ আছিলোঁ বিখ্যাত ফাৰ্মখন আমি চাই আছোঁ গৰুবিলাক দেখাম আপোনালোকক আগত আমি ভিতৰত সোমাই লওঁ আপোনালোকক মেইন বাইকত আহি থকাখিনি দেখাব নোৱাৰিলোঁ গেটৰ বস্তুখিনি দেখাব নোৱাৰিলোঁ তাৰ বাবে বেয়া নাপাব আমি তাৰপিছত দেখাম গৰু চাব যাই আছোঁ বলক এইয়া গৰু দেখিছে আপোনালোকে বেয়া নাপাব মোৰ আৱাজটো অলপ কম আহি আছে ইমান গৰু মজা লাগি গৈছে এয়া গৰু ৰ'দৰ কাৰণে ভালকৈ দেখাব পৰা নাই চাওক ইমানবিলাক গৰু বলক পুৰা দেখা আছো নোৱাৰি ভয় নকৰা পুৰা চাওক পুৰা গৰু মোৰ কিন্তু এইটো গৰুহে বেছি ভাল লাগিছে বগা ধুনীয়া চাওক কি নাজাৰা কি আৰামত বহি আছে সি যে গমেই নাপায় সি ইউটিউবত যাই আছে গমেই নাপায় বলক সেইখনটো দিলতে হ'ব এইয়া গৰু সেইটো বগা গৰু এইখিনি গৰু ইমান মজা ইয়াতে খালি মই ক'লোঁ না গৰুত বাহিৰে একো নাথাকে গৰু দেখিলা ইয়াৰ কাষত আকৌ আহিছোঁ মই ইয়াৰ কাষৰ পৰা মানে যাবই খোজা নাই ইমান মজা লাগিছে চাওক গৰু চাওক গৰু দেখালোঁ চাওক কি ধুনীয়া কুকুৰ এইটো দেখিছে বলক ঘৰত যাওঁ ফাৰ্মত কেনেকুৱা লাগিল আমি ঘৰত যাওঁ অলপ খোজকাঢ়ি চাওঁ আমি গাঁৱলীয়া মানুহ হয় ন বলক আপোনালোক যোৱাৰ টাইমত মই গোটেই ফাৰ্মখনৰ নামটো কৈ যাওঁ তাতে পোষ্টাৰ আছে পোষ্টাৰত দেখাই দিম বলক ৰ'ব মই বেক কেমেৰা দি কৰোঁ ফ্ৰণ্ট কেমেৰা দি কৰি আছোঁ ন এতিয়া বেক কেমেৰাত আহি গ'লোঁ এইটো নীলদ্বীপ ডায়েৰী ফাৰ্ম এইটো ধন্যবাদ সহকাৰে ভিতৰলৈ প্ৰৱেশ নকৰিব
অনুগ্ৰহ কৰি বিনা অনুমতিত ভিতৰলৈ প্ৰৱেশ নকৰিব ধন্যবাদ সহকাৰে অধিকাৰী নীলিপ ডায়েৰী ফাৰ্ম বাই বাই গাইজ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু লগতে মোৰ চেনেলটো ভাল পালে ছাবস্ক্ৰাইব কৰি দিব বাই বাই আজিলৈকে আৰু আপোনালোকে ভাবিছে যে ৰাতি হ'ল কেনেকৈ মই আহি পেলাই ব্লগ বনাব নোৱাৰিলোঁ সেইবাবে মই এতিয়া ব্লগটো বনাই দিলোঁ মই এতিয়া ফ্ৰী আছোঁ কাৰণে লাষ্টৰখিনি এতিয়া বনালোঁ বাকী বাই বাই ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো বাই